দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল চতিয়াৰ এটা অঞ্চল। চতিয়াৰ এয়া ৰংপুৰ অঞ্চলৰ দৃশ্য। আজি এই ৰংপুৰেই অগণন জনতাৰ ধূপ ধূনা, নৈবেদ্য আৰু হৰি নামৰ ধ্বনিৰে পৰিণত হ'ল দ্বিতীয় বৈকুণ্ঠপুৰীত। আচলতে বিভিন্ন জনগোষ্ঠীয় লোকৰ বসতিৰ স্থল এই ৰংপুৰত আজি প্ৰতিষ্ঠা কৰা হয় নৱনিৰ্মিত নামঘৰ। ঊনৈছশ 98 চনতে প্ৰতিষ্ঠা কৰা নামঘৰটো চতিয়াৰ মাজেদি পাৰ হৈ যোৱা 4 লেনযুক্ত পথটোৰ বাবেই 4 বছৰ পূৰ্বে ভাঙি পেলোৱা হৈছিল নামঘৰটো। তাৰপিছত নতুনকৈ নিৰ্মাণ কৰা নামঘৰটো আজি অতি ভক্তিভাৱেৰে প্ৰতিষ্ঠা কৰে ৰংপুৰবাসী ৰাইজে। এই অনুষ্ঠানত অগণন জনতাৰ লগতে উপস্থিত থাকে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। আজি ৰংপুৰ গাঁৱৰ ৰাইজৰ সৌভাগ্যৰ দিন। ৰংপুৰ গাঁৱৰ নামঘৰ আজি নৱনিৰ্মিত নামঘৰ আমাৰ প্ৰতিষ্ঠা হৈছে। ইয়াত খতলা ভাগ প্ৰতিষ্ঠা হৈছে। এই ভাগ আমাৰ সম্পূৰ্ণ ৰংপুৰ গাঁৱৰ ৰাইজৰ আজি উৎসাহ উদ্দীপনাৰে হৈছে। এই নামঘৰ ভাগ আমাৰ ৰাস্তা কাষত আছিলে, 4 লেনযুক্ত হোৱাৰ কাৰণে 4 লেনৰ পৰা এই ৰাস্তা ভাগ আমাৰ আঁতৰি গ'ল। সেয়ে তাৰ আলম লৈ আজি আমি এই নামঘৰ ভাগ ইয়াত স্থাপন কৰা হ'ল। সমস্ত ৰাইজ উৎকণ্ঠা হৈ আছিলে। আজি সকলো ৰাইজে ভগৱন্ত পুৰুষৰ ওচৰত সেৱা ল'বলৈ এই নামঘৰ ভাগ আজি আমাৰ হাতত আমি পাইছোঁ। সকলোৰে মৰম চেনেহত, সকলোৰে দান অনুদানৰ ওপৰতেই নিৰ্ভৰ কৰি আজি গাঁওখনৰ কলা সংস্কৃতি ৰক্ষা কৰিবৰ নিমিত্তে শ্ৰী গুৰুজনাৰ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ ধৰ্ম প্ৰতিষ্ঠা কৰাৰ অৰ্থে আজি এই নামঘৰ ভাগ আমাৰ ইয়াতে স্থাপন কৰা হ'ল। আজি আমাৰ এই নামঘৰ ভাগ উদ্বোধনীৰ দিন। সকলোৱে উৎসাহেৰে ইয়াত আহিছে। সকলোৱে নিজ নিজ কৰ্ম কৰি এই নামঘৰ ভাগ আমাৰ আজি প্ৰতিষ্ঠা কৰা হ'ল।